How to make professional QR code বন্ধুসকল আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম যে আপুনি আপোনাৰ নামৰ বা আপোনাৰ দোকানৰ নামৰ ভালদৰে এটা প্ৰফেশনাল QR code আপুনি কেনেদৰে বনাব বা কেনেকৈ আপুনি এইটো সংগ্ৰহ কৰিব তো বন্ধুসকল আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ পোনপ্ৰথমে আপুনি কি কৰিব লাগিব আপোনাৰ মোবাইলৰ প্লে ষ্ট'ৰ যাব লাগিব প্লে ষ্ট'ৰ এপটোত আপুনি প্লে ষ্ট'ৰ যাব প্লে ষ্ট'ৰ গৈ আপুনি ইয়াতে সার্চ কৰি দিব QR কোড জেনাৰেটৰ ইয়াতে আপুনি সার্চ কৰিব QR কোড জেনাৰেটৰ এটা আপুনি সার্চ কৰি দিব সার্চ কৰি দিছে এপ্লিকেশনটো আহিব মোৰ অলৰেডি এপ্লিকেশনটো ইনষ্টল কৰা হৈ আছে তে মই এপ্লিকেশনটো ওপেন কৰি লওঁ ওপেন কৰি লোৱাৰ পিছত ইয়াতে আহিছে আপোনাৰ ইয়াত টেক্সট বুলি এই টেক্সটত আপুনি QR কোডৰ আন্ডাৰত কি লিখিব বিচাৰে আপুনি ধৰিলে আপোনাৰ কোনো এটা ব্ৰ্যান্ড আছে বা কোনো ফাৰ্মেসি আছে আপোনাৰ কম্পিউটাৰ শপ আছে আপুনি যদি বিচাৰে আপোনাৰ নামৰ QR কোডটো বনাব আৰু যদি আপুনি বিচাৰে নহয় আপোনাৰ মোবাইল নম্বৰ দিব ইয়াতে আপোনাৰ মোবাইল নম্বৰ সিস্টেম আছে SMS যদি কয় SMS আছে কন্টাক্ট আছে লোকেশনৰ অপচনটো আছে ওয়াইফাই আছে আৰু ইয়াতে URL আছে আৰু মেইল আইডি দিলে আপুনি মেইল আইডি দিব পাৰিব তো মই এটা সিম্পল দেখাও আপোনাক ইয়াতে গৈ পেলাই ধৰিলো মই URL বুলি ক্লিক কৰিলো URL ক্লিক কৰাৰ পিছত আপুনি কি কৰিব লাগিব আপোনাৰ চেনেলটো আপুনি ওপেন কৰি লব ইয়াতে গৈ আপুনি লিংকটো কপি কৰি লব লিংকটো কপি কৰাৰ পিছত আপুনি তাত গৈ সেই লিংকটো আপুনি পেস্ট কৰি দিব পেস্ট কৰি দিয়াৰ লগে লগে ইয়াতে এতিয়া আপুনি দিব বিচাৰে আপুনি ইয়াত যাব পাৰে ইয়াত আপুনি ডিজাইন ব্লক চয়েস কৰি লব পাৰে তো ইয়াতে মোৰ সিম্পলটো ভাল লাগিছে আৰু ইয়াত গৈ আপোনাৰ QR কালাৰটো আপুনি চেঞ্জ কৰিব পাৰে আপুনি কোনটো কালাৰ QR বিচাৰে সেইটো কালাৰ ইয়াতে আহিব বা এইটো সাইডত আছে ইয়াতে মিক্সিং কালাৰ আছে এই লগাই কিন্তু মিক্সিং কালাৰ বিলাক লগে লগে নিদিব কাৰণ এইবিলাক আনলক কৰিব লাগিব তাৰ পিছতে এইটো সাইডত আছে আৰু তে ফৰ এক্সাম্পল মই ইয়াৰ পৰা এটা চয়েস কৰি লওঁ এইটো কালাৰ চয়েস কৰি লোৱাৰ পিছত ইয়াতে আপুনি এড কৰিব পাৰে আপোনাৰ ইউটিউব কি প্ৰফেশনৰ হয় এটো আপুনি সিলেক্ট কৰি লব পাৰে তে মই এজন ইউটিউবাৰ হৈবলা মই ইউটিউবৰ লোগোটো মই এড কৰি দিছো এড কৰি দিছো আপোনাৰ যদি প্ৰসেসটো সম্পূৰ্ণ হৈ যাব তে আপুনি ইয়াতে প্লে বটনটো আপুনি ক্লিক কৰি দিব প্লে বটন ক্লিক কৰিলে আমাৰ সম্ভৱ নতুন এটা QR কোডটো আহি গল আৰু এই QR কোডটো আপুনি ইয়াতে কৈ আপুনি এলাউ কৰি আপুনি ইয়াতে সেভ কৰি দিব পাৰিব নহলে আপুনি স্ক্ৰিনশ্বটো মাৰিব পাৰিব তাৰপিছত আপুনি এই কাগজখন আপুনি প্ৰিন্ট কৰি লব প্ৰিন্ট কৰি আপুনি স্ক্যান কৰি লব আপোনাৰ URL টো সম্মত আহি যাব